আমি ইয়াতে শপত লোৱা হৈছে আমি কেতিয়াও হাই কাজিয়া নকৰোঁ দেই বেয়া কাম নকৰোঁ ৰাতিপুৱা সময় হৈছে 5:30 আৰু এই 5:30 বজাতে আমি এটা ঠাইলৈ গৈ আছোঁ দুখৰ মাজতে সুখ অকণমান বিচাৰিবৰ কাৰণে আমি এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ যিহেতু এটা পবিত্ৰ ঠাইলৈ গৈ আছোঁ আমি দুজন মানে আমি দুজন নহয় আচলতে তিনিজন মানে আপোনালোকক ইয়াতে এটা কথা কৈ থৈ যাওঁ পৰে কি আপোন হ'ব শিমলু গছ কেতিয়াবা চন্দন হ'ব নোৱাৰে এই কথাষাৰ মই নাই কোৱা এইটো ডাকৰ কথা হয় আপোনালোকে ইয়াক আগত আমাৰ বহুত ভিডিঅ'ত ইয়াক দেখিছে আৰু আমি দুজন আছিলোঁ ভিনেখোলালি আজি আৰু কেইটামান মুহূৰ্তৰ পাছত মই কিন্তু ভিনেখোলালি নহওঁ কি হ'ম সকলোবোৰ আপোনালোকক দেখাম তো ভিডিঅ'টো শেষলৈকে চাব গৈ আছোঁ আমাৰ লগত অকল আমি দুজনে নহয় আমি আচলতে 4জন যাম এজন বয়োজ্যেষ্ঠ যাব আৰু 3জন লগৰ সমনীয়া যাম মানে এখেতৰ সৈতে কলৈ গৈ আছোঁ কি কৰিছোঁ সকলোবোৰ দেখিব মানে ভিডিঅ'তে বুজি পাব আৰু থাম্বনেইলখন দেখি বুজি পাইছে চাগে কিহৰ ওপৰত আজি ভিডিঅ'টো হ'বলৈ গৈ আছে তো ডাইৰেক্ট গৈ আছোঁ এইফালে বলক আমাৰ লগতে আপোনালোকো আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে বহুত ৰাতিপুৱা হৈছে ন কথাখিনি ভালকৈ ক'ব পৰাও নাই চাগে চাই থাকক ভিডিঅ'টো ইয়াতে বহুতবাৰ আপোনালোকৰ আগত দেখাইছিলোঁ এখন পথাৰ মানে আপোনাৰ সেউজীয়া গৰুৱে খোৱা যিহেতু ঘাঁহ নহয় জানো সেউজীয়া ঘাঁহনি আৰু এইফালে সকলোবোৰ সেউজীয়া ঘাঁহনি ওচৰতে এখন আছে আপোনাৰ খনাজান বুলি কয় এখন নদী বুলিয়ে ক'লোঁ আৰু আচলতে খনা এখন নদী হয় আৰু সেই নদীখনেদি পাৰ হৈ যাব লাগিব আৰু এই পথাৰখন এতিয়া আপোনালোকে এনেকুৱা দেখিছে কিন্তু আপুনি আঘোণ পুহমহীয়া কেনেকুৱা এই পথাৰখন এবাৰ আপোনালোকক দেখাই দিছোঁ স্ক্ৰীনশ্বট এটা আছে মোৰ ওচৰত দেখাই দিছোঁ চাই লওক আচলতে তেনেকুৱা হয় কিন্তু বাৰিষা টাইমত কেনেকুৱা হয় তাকো এপাক দেখাই দিছোঁ চাই লওক স্ক্ৰীনত লগাই দিছোঁ দেখিছে এনেধৰণৰ মানে হয় আমাৰ এই ঠাইডোখৰত আৰু এইফালে আনফালে আপোনাৰ পাই গ'লোহি খনাজান এখন ওচৰতে ভগা দলঙো এই দলংখনৰ ওপৰেদি পাৰ হৈ যাব লাগিব যিহেতু ইয়াৰেদি বাইকো পাৰ হৈ যায় কিন্তু কঁপি যায় বাৰু আৰু এইফালে পানী বাৰু বহুতেই শুকালে নাও দেখিছে এইফালে দি গৈ আছোঁ ডাইৰেক্ট পামগৈ আৰু পোৱাগৈ নাই আমাৰ যিজন আমাৰ কাৰণে অপেক্ষা কৰি আছে তেখেতৰ ওচৰত পামগৈ পোৱাগৈ নাই আমি আহি পাই গ'লোহি তেখেতলোকৰ ঘৰ আৰু তেখেতে মানে সি আঁতৰত দেখিছেনে কলপাত কাটি আছে চাই লওক মই জুম কৰি দেখাই দিছোঁ তেখেতে কলপাত কটাত ব্যস্ত হৈ আছে আৰু বলক সোনকালে যাব লাগে চাইছে চব কি ধুনীয়াকৈ পিক পাককৈ চাই আছে আৰু বলক যাবলৈ লৈছোঁ এইফালে ধুনীয়াকৈ ভোজনী বস্তু সজাই আছোঁ মানে কি লাগে আৰু এইফালে তেখেতে গা ধুই আছে গা ধোৱাৰ পাছতে আমি গৈ আছোঁ এফালে কোনফালে গৈছোঁ ক'ম বাৰু এইফালে ধুনীয়াকৈ শৰাই বস্তু লৈ লোৱা হৈ গ'ল নাৰিকল চাৰিকল মানে ফলৰ বস্তু কিবা লৈ লোৱা হ'ল এইফালে লৈ লোৱা হ'ল পূৰ্ণপাত্ৰ ভোজনী মানে কি আপোনালোকে কি থাকে বাৰু পূৰ্ণপাত্ৰ ভোজনীত আপোনালোকে কমেণ্ট কৰি জনাবচোন আৰু আনফালে লৈ আছে দক্ষিণা লোৱা হৈ গ'ল আৰু মানে শৰাই তামোল পাণ লোৱা হৈ গ'ল আপোনালোকে গম পাবই ন কি কৰিছোঁ আৰু এইফালে কুঁহিয়া আৰু কলপাত মোনাতে ভৰাই লৈ গৈ আছোঁ সেইফালে আৰু আমি ধুনীয়াকৈ যাত্ৰা আৰম্ভ কৰিলোঁ এইফালে বলক হাবি মাজে যিহেতু আমি যোনফালে গৈ আছোঁ যোনটো ৰাস্তা দি গৈ আছোঁ এই ৰাস্তাটোৰ নাম হৈছে ভীমপৰা মাথাউৰি আৰু এই মাথাউৰিটো মানে আপোনাৰ হাবি জংঘলে পূৰা ভৰা আগত তেখেতলোক দুজন গৈ আছে আৰু পাছত আমি দুজন গৈ আছোঁ মানে যিহেতু বাইক লৈ পেলাই আৰু আমি আহোঁতে বাৰু বাইক লোৱা নাছিলোঁ তেখেতলোকৰ ঘৰৰ পৰাই দুখন বাইক আচলতে এখন আমি লৈ আহি আছোঁ আৰু হাবি জংঘল বহুতেই হৈ আছে ইয়াৰ মানে যিখিনি প্ৰাকৃতিক পৰিৱেশটো এই পৰিৱেশখিনি আপোনালোকে চাই লওক খুবেই ভাল পাব এই ৰাস্তাটোদি গৈ পেলাই আমি মইনাৰ পৰা কদমলৈকে ওলাব পাৰি এই ৰাস্তাটোদি গৈ যদি এই ৰাস্তাটোৰ ওপৰত যদি অকণমান মানে ৰাইজেতো প্ৰায় কিছু ৰাইজে এই ৰাস্তাটো চিনি পায় আৰু এই ৰাস্তাটো যদি অকণমান বনোৱা মেলাত যদি চৰকাৰে প্ৰশাসনেও যদি চেষ্টা কৰে খুবেই ভাল হ'ব বুলি ভাবোঁ ভাল কৰিবৰ কাৰণে আপোনালোকৰ অকণমান সহায় প্ৰয়োজন যিহেতু আপোনাৰ ভিডিঅ'টো এটা শ্বেয়াৰ মাৰিব চৰকাৰৰ ঘৰৰ মানুহে যেন পায় এই ৰাস্তাটোৰ ওপৰত সেইকাৰণে এই ৰাস্তাটো আপোনালোকে অকণমান আহি পাই গ'লোহি আমি ঘাৰমৰা বৰসত্ৰ এই বাটছৰ মাজেদি মানে সোমাই গৈছোঁ আমি যাম কোন সত্ৰলৈ ক'ম বাৰু আৰু পাই গ'লোহি আমি এয়া সৰু সত্ৰ আৰু সৰু সত্ৰৰ আপোনাৰ লিখা আছে কিবা এটা আপোনালোকে দেখিছে ধৰিব পাৰিছে আৰু এজনকৈ আমি ভিতৰলৈ মানে সত্ৰৰ ভিতৰলৈ সোমাই গৈ আছোঁ আমি সকলোৱে মিলি মানে আমি 3জন মিলি আৰু সত্ৰৰ কিছু দৃশ্য আপোনালোকক দেখাম বাৰু আৰু আপোনালোকে চাওক ভাল পাব খুব ভাল পাব বুলি কৈছোঁ আজি ভিডিঅ'টো চাই আৰু এইফালে কিবা অতিথিশালা বনাই থোৱা আছে এইফালে মূৰ্তি এভাগো আছে মূৰ্তি মানে প্ৰভুৰ দেউতাকো চাগে আৰু এখন সত্ৰ হয় আৰু এইফালেও আন এজন মানে মূৰ্তি এভাগ বনাই থোৱা আছে বাৰু আৰু কৃষ্ণ বুলি ইয়াতে সেৱাভাগ লৈ সত্ৰখনৰ ভিতৰৰ অকণমান দৃশ্যাংশ আপোনালোকক দেখাব চেষ্টা কৰিম চাই লওক ধুনীয়াকৈ খুবেই ধুনীয়া পৰিৱেশ আৰু খুব ভাল লাগিছে
ভিতৰৰ অংশটো মানে নিজকে ভাল লাগিছে বুলি কৈছোঁ। আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব। আমিও সত্ৰৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু আমাকো প্ৰসাদ দিলে মানে আমি প্ৰসাদ বাৰু সকলোৱে লৈ আছে মানে গ্ৰহণ কৰি আছে আৰু তেখেতেও গ্ৰহণ কৰি আছে। ময়ো কৃষ্ণ বুলি কৈ পেলাই প্ৰসাদ মুঠি ময়ো বোলো গ্ৰহণ কৰি লওঁ আৰু আপোনালোকক কিবা দেখাই লওঁ। আনফালে প্ৰভু ঈশ্বৰে প্ৰসাদ সজোৱাত লাগি আছে আৰু এখন কাপোৰ আপোনালোকে দেখিছে চাগে। এই কাপোৰখনৰ আঁৰতে আমাক কিবা এভাগ দিছিলে আৰু আপোনালোকে কোনোবাই ভাবিছে চাগে আমাক শৰণ দিছে বুলি, কিন্তু শৰণ দিয়া নাই বাৰু। আৰু মানে আপোনালোকৰ সত্ৰৰ কিছু দৃশ্য আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যিমানখিনি পাৰিছোঁ। সত্ৰলৈ শৰণ বা ভজন ল'বলৈ গ'লে মানে শৰাই দিয়া হয় আৰু শৰাই মানে আমাৰ ঘৰমূলি পাতো দিলে। আমি যিহেতু ঘৰলৈ এভাগ বোলো লৈ যাম আৰু খুব ধুনীয়াকৈ সজাই তেখেতে দিলেহি। আমি তিনিজনে একেলগতে গোট খাই পেলাই ভাবিলোঁ, আমি আচলতে বাল্যৰ বন্ধু আছিলোঁ এটা টাইমত, আৰু এজন মোৰ কিবা এটা হয়, এখেতো কিবা এটা হয়, আগৰ আপোনালোকে ভিডিঅ' ক্লিপতো দেখিছে। আৰু আমি আজিৰ দিনটোতে ভাবিলোঁ, মই আপোনালোকক আগতে কৈ থৈ গৈছিলোঁ, কি কথা কৈছিলোঁ আপোনালোকে আকৌ এবাৰ মই আকৌ কৈ দোহাই দিছোঁ আপোনালোকক। পৰে কি আপোন হ'ব শিমলু কি চন্দন হ'ব যে কথাষাৰ মই আপোনালোকক ক'লোঁ। যিহেতু আমাৰ বাল্য বন্ধু আৰু ঘৰৰ হিচাপেই মানে আমি লৈ ল'লোঁ এভাগ ভজন, মানে ল'বলৈ আহিলোঁ এভাগ ভজন, যিহেতু আমাৰ সৰু সত্ৰত দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক। আচলতে আহিছিলোঁ মানে চাৰিজন, আচলতে বয়োজ্যেষ্ঠজনৰ কথা নকওঁ। আমি চাৰিজনে ঘাৰমৰা সৰু সত্ৰত বিষ্ণুপ্ৰভুৰ ওচৰত আজি ভজন প্ৰাপ্ত হ'লোহি, মানে ভজন ল'লোহি। আমি আচলতে গোটেইকেইজনে আজি বাৰু ভজন ল'লোঁ, ভজনৰ ভকত হ'লোঁ সকলোৰ লগত মিলি, আৰু খুবেই ভাল লাগিলে। প্ৰভুজনে বহুখিনি কথা আমাক শিকালে, বহুখিনি কথা জনালে, খুব ভাল লাগিল। আৰু আমি ইয়াতে শপত লোৱা হৈছে আমি কেতিয়াও হাই কাজিয়া নকৰোঁ দেই, বেয়া কাম নুশুনো, বেয়া কাম নকৰোঁ আৰু নকওঁ, কেতিয়াও মাছ খাম। ধেমালি কৰিছোঁ বন্ধু বান্ধৱীসকল, এইবিলাক নাখাব কিন্তু ভাল লাগিল। আজি ভজন ল'লোঁ, ভজনৰ বহুখিনি কথা শিকিলোঁ, বহুখিনি কথা জানিলোঁ। আৰু ভজন নোলোৱাসকলকো কৈছোঁ সোনকালে লৈ লওক, খুব ভাল ভজন ল'লে মানে কিছু কথা জানিব পাৰি। আপোনালোকে এদিন মানে ভজন ল'লে অইনটো একো নাই, আপুনি উপকাৰ হ'ব পাৰে, বহুখিনি কামতো আপুনি উপকাৰ হ'ব পাৰে। খুব ভাল লাগিল, খুবেই ভাল লাগিল। আৰু কিনো ক'ব, মোক ক'বলৈ বাকীয়ে নাই। আচলতে কথাবিলাক মনলৈ অহা নাই, মানে একেবাৰে মনলৈ অহা নাই, বাদ দিলোঁ। কিন্তু সেইটো কথা আচলতে কৈছে ধুনীয়া কৈছে, তো ভাল লাগিল।